বডোফা চিলড্ৰেন পাৰ্কত হাই মাছ পল টাৱাৰ 75 ফিট এই উচ্চতা যি পতাকা সেই পতাকাখন আমি আজি ফৰ্মেলি ইনাগুৰেশ্যন কৰিছোঁ আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ যি জাতি আৰু সমাজৰ প্ৰতি বড়ো জনগোষ্ঠী আৰু বড়ো জাতিক আগুৱাই নিয়াৰ উপেন ব্ৰহ্মৰ যি এটা সপোন আৰু আদৰ্শক লৈ পেলাই আমি সদায় কাম কৰি আহিছোঁ আৰু এই যি পবিত্ৰ সন্ধিখনত মই এই কথাই স্পষ্ট কৰিব বিচাৰিছোঁ এই পতাকাৰ যোগেদি নিখিল বড়ো ছাত্ৰ সন্থা সমগ্ৰ ভাৰতত বিশ্বত অসমত আৰু বড়োলেণ্ডত বুকুত থকা বড়ো জনগোষ্ঠীক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি যি এটা আমাৰ জাতীয় গৌৰৱ যি আমাৰ পতাকা সেই পতাকাৰ তলত থাকি পেলাই আৰু আমাৰ যি সংবিধান সেই সংবিধানক আগ ধৰি পেলাই জাতিৰ হকে জাতিৰ স্বাৰ্থত আৰু জাতিক সদায় আগত ৰাখি পেলাই আমি কাম কৰি যাম আৰু এই পতাকাই আত্মবলিদানৰ প্ৰতীক হয় এই পতাকা সাহসৰ প্ৰতীক হয় এই পতাকাত বিভিন্ন দুখ বেদনা আবেগ অনুভূতি আছে আৰু যোৱাটো 40টা বছৰত যি সংগ্ৰামৰ সময় আৰু নিখিল বড়ো ছাত্ৰ সন্থা 1967 পৰা আজি 2024লৈকে এই 56 ইয়াৰ্ছ যি এটা মানে গ্লৰিয়াছ জাৰ্নিত সেই পতাকা সদায় আমাক সাহস আৰু সদায় অনুপ্ৰেৰণা যোগাইছে যাৰ কাৰণে সকলো দিশত নিখিল বড়ো ছাত্ৰ সন্থা বড়ো জাতিয়ে আজি ৰাজনৈতিক অধিকাৰ সাংবিধানিক অধিকাৰ BSc BTC 6 শিডিউল BTR 6 শিডিউল অধিক ক্ষমতা সম্পন্ন আৰু আৰ্থসামাজিক শিক্ষা সমাজ সংস্কৰণ সকলো দিশত আজি শান্তি প্ৰতিষ্ঠা এই পৰ্যায়লৈকে আমি সম্ভৱ কৰি তুলিব মানে পাৰিছোঁ ইয়াৰ কাৰণে এই পতাকা আমাৰ সদায় অনুপ্ৰেৰণা সেই পতাকা আমাৰ সদায় সাহস সেই পতাকা আমাৰ প্ৰাইড আৰু আমাৰ গ্লৰি হয় আৰু এই পতাকাক আমি চিৰ মানে নমন কৰিছোঁ আৰু এই পতাকাত থাকি পেলাই আমি কাম কৰি যাম